মই ভিডিঅ'টোৰে কৈছোঁ সেই দোস্ত সকলোকে আৰু মোক কৈছিল যে কালি মাৰ পূজা পাতিছোঁ, কিন্তু মই ইমান ডাঙৰ বুলি ভবা নাই। মই আহি পেলাই তাৰ পৰা পাগল হৈ গৈছোঁ যে ইমান বেছি ডাঙৰকৈ পাতিছে। চিৰকি আছে, কিবা আছে, কিবা আছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আজি ফাংচন কেনে হ'ব? জোৰদাৰ হ'ব না? আৰু কি এজনী গুচি যোৱা দুখত কান্দি থকাতকৈ দুজনী পোৱাৰ আশাত জীয়াই থাকিব লাগে। এয়া আমাৰ এতিয়া কাৰ্যসূচী মূৰ্তি প্ৰজনন চলি আছে। মা শ্ৰী ভগৱতী আইৰ পূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কাৰ্যসূচী। এয়া ৰমেশ কা আৰু ছাৰ আৰু লগত আছে আমাৰ থৰবেন ভাই। সৰু থাকোঁতে যে এইখিনিতে কিমান যে উঠিছিলোঁ, পিছা কথা মই এবাৰ উঠিব নাই আজি পৰ্যন্ত। এইফালে আহি দেখা পালোঁ আৰু এটা নতুন হেৰি, ইয়াতে আৰু সৰু সৰু চলিগিলা আৰু সিটা আছিল 15 বছৰ 16 বছৰৰ, আৰু এতিয়া আছে 2 বছৰ 3 বছৰৰ, এনেকৈ এইটো লগ কৰা আছে। আজি আমাৰ ভাগৱতী মাৰ পূজা উপলক্ষে আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান হৈ আছে ফাৰিগাঁও ৰাণী বাই কি কবি? ফাৰিগাঁৱৰ বিষয়ে সৰুৰ পৰা যে আমি দেখা পাই আহিছোঁ, মানে কিমান শক্তিশালী আৰু এই ফাৰিগাঁৱৰ বিষয়ে 2 এষাৰ মান কৈ দিছোন দি। নাই আজি কবাই নৰো। আমাৰ মাজত আহি পাল জুগু ভাই। ইতিমধ্যে আকৰ্ষণ জনাইছে, ইতিমধ্যে আমাৰ মাজত আজি আমাৰ তাত ডিম্পু ব্লগ চাব আহিছে জুগু ভাই। স্নেহাহঁত আহিছে না? তাহাঁতে বহিলে তাকো ডান্স কৰিব লাগছে, ডান্স কৰি 15,000 পাল হৈ মানে ভাবাই নাই আমি। দে ভালকে আজি ভালকে ভিডিঅ' কৰিবি কিন্তু। আহি পাই আছে, আহি আছে না? ডিম্পু ব্লগ আহি গ'ল। আমাৰ মাজত ডিম্পু বৰুৱা, মানিকৰ লগত ফটো উঠি আছে। হাই ডিম্পু ভাই। ৰাকেশ সিং ৰাভা মোৰ নাম। আপোনাৰ ভিডিঅ'বোৰ চাই থাকো। কি খবৰ এনে? ভালে না খবৰ, ভালে, বহুত ভাল। যাত্ৰাটো কেনে লাগিছে? যাত্ৰাটো ভালেই, অলপ দূৰ হ'লেও ৰাস্তা ভাল। আচ্ছা আচ্ছা, ঠিক আছে। আজি ফাংচন কেনে হ'ব? জোৰদাৰ হ'ব না? চাম আৰু ফাংচন চাম আৰু। টিম্পু আহি আছে ষ্টেজত। বিহুৰ খান জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা লাগে। ডিম্পু বৰুৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে। আমাৰ গভীৰ আগ্ৰহেৰে আমি বহুত প্ৰতীক্ষা লৈছোঁ। এয়া সভা জ্ঞাপন কৰিছে উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় সদস্যই। ধন্যবাদ। আন্তৰিক ধন্যবাদ জ্ঞাপন। হেল্ল', নমস্কাৰ সকলোকে। মই ভিডিঅ'টোৰে কৈছোঁ সেই দোস্ত সকলোকে। পোনপ্ৰথমতে এই ধূপধৰা বন্দাপাৰাৰ যিখন পূজা হয় তাত সাংস্কৃতিক সন্ধিয়াত মোক ইমান আদৰ সাদৰেৰে নিমন্ত্ৰণ জনোৱাৰ কাৰণে বহুত 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 বেছিয়ে ধন্যবাদ। প্ৰথমবাৰ আহিছোঁ এই অঞ্চললৈকে, আৰু মোক কৈছিল যে কালি মাৰ পূজা পাতিছোঁ, কিন্তু মই ইমান ডাঙৰ বুলি ভবা নাই। মই আহি পেলাই তাৰ পৰা পাগল হৈ গৈছোঁ যে ইমান বেছি ডাঙৰকৈ পাতিছে। চিৰকি আছে, কিবা আছে, কিবা আছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। ইয়াত আহি পিনে এটা ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো দিম বাৰু। আৰু কি ক'ম আৰু, মানে ভাষা আহি হৈ পৰিছোঁ। ইমান মানুহ, বহুত বেছি ভাল লাগিছে ইয়াত আহি পিনে। আৰু হেলমেট পিন্ধি আছে চোন। টিম্পুক লগ কৰিব পুলক নিশাচৰ আহি আছে এতিয়া, মানে এটা একেলগে আহিছিল। মানে
বিদায় আৰু বাই বাই আৰু কেতিয়া লগ পাতি নাই আমাৰ তাত এই আমাৰ ডিম্পু বৰুৱা আৰু লগতে পুলক নিশাচৰা আহিছে লগত আৰু কুস্তৰী আমি মানে আকৌ কালি আহিম আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে আৰু কালি ভালকে কথা পাতিম সকলোৰে লগত মানে পুলকে আহিছে ডিম্পুৰ লগত মানে এনে আৰু ধুনীয়াকে পাছত পুলকৰ প্ৰগ্ৰেমটো কালি ডিম্পুৰো কালি আছিল কিন্তু অলপ অসুবিধাৰ কাৰণে আজি আহিবলৈ হ'ল ডিম্পুৱে ঠিকে আছে কালি আহিব আজিও আহিব কালিও আহিব আজিও আহিব ভালে লাগিল আগদিনাই লগ পাই গলো আমি মানে কালি পুলক আহিব তো এনেকৈ এতিয়া ধূপধাৰাৰ পৰা যাওঁ ঘৰলৈকে আৰু পুলক ভাইহাত আজিও আহিছে কালিও হ'ব পুলকহঁতৰ প্ৰগ্ৰেম হ'ব কালি পুৰা ফালি দিব পাঠানৰ গানটো হ'ব নেকি হ'ব নাচনো হ'ব পুৰা পাঠানৰ গানটো হ'ব আৰু এইফালে কমিটিৰ মানুহখিনি তো এইখিনি আৰু এয়া যাওঁ এইটো চাওক 26 আৰু কিমান দিন আছে আজি কালিৰ পৰা 5 দিনীয়াকে পাতিছে বহুত ডাঙৰকে এইবাৰ পাতিছে একদিন বাঢ়ি গৈছে ন তো বহুত টকা খৰচ কৰি এইবাৰ বহুত ডাঙৰকে পাতিছে আপোনালোকে আহিব ইয়াত চাবলৈ অহা বছৰ আৰু পাতিব ভাইটি পুলক নিশাচৰ আৰু মোৰ দাদা কাকা ঐ পুলক আমাৰ মই এটা সৰুকে ইউটিউব চেনেল এটা খুলিছো কি ৰোৱা কি মন গেল তোৰ নাই এনে আৰু কেতিয়াবা মানে এনে প্ৰেং শ্ৰেং কৰি মোৰ শিকিলে বেছি অলপ ভাল লাগে মই দাদা কাকতে আপুনি কৈছিলো পিছত দাদা নিজে কৈছে যে তোৰ বুলি কবি সেইকাৰণেহে তই বুলি কম দেই আজিকালি আপোন লাগে বুলি কৈছে তো সেইকাৰণে মই আজিকালি দাদা তই বুলি কোৱা আৰু সঁচাকে তই বুলি ক'লে এটা আপোন ভাৱটো আহি যায় আৰু এতিয়া দাদাৰ মানে কি এটা টায়াৰ দোকান আছে ধূপধাৰাতে টায়াৰ দোকান আছে তো কেতিয়াবা মোক এদিন টায়াৰ ফ্ৰীও দিছিল আৰু ঘনিষ্ঠতাটো আমাৰ বাঢ়ি গৈছিল মানে এনেকুৱা বণ্ডিংটো টায়াৰ দোকান থাকিও মানে ইউটিউব খোলা মানে এইটো মিনিংটো এইটো যে ইউটিউবটো দাদাই পইচাৰ কাৰণে মানে খোলা নাই এনে জাষ্ট ভাল লাগে অলপ শিল্পী সুলভ মানে এটা মানুহ হয় মানে শিল্পী সুলভ মন আৰু শিশু সুলভ মন মানে তো দাদাই মানে এতিয়া এনে জাষ্ট লাইফটো মানে এনজয় কৰি ভাল পায় মানে স্মৃতিবিলাক মানে ভাল লাগে ফেচবুকতো কমিনা পাবা কিবা কিবি এনেকুৱা ধৰণৰ বহুত বস্তু মানে সেইবিলাক দাদাই কিবা কৰি থাকিছিলে তো সেইটোৰ কাৰণে সেইবিলাকৰ কাৰণে মানে এতিয়া ইউটিউবৰ এতিয়া ঢৌ নহয় জানো ইউটিউবত এতিয়া আহিছে দাদাই তো এতিয়া চাব আৰু কাৰণ মই এতিয়া চাহ বুলি ক'লে যে চাব সিটাও নহয় দাদাই যদি ভাল কণ্টেণ্ট দিয়ে আপোনালোকে চাব কিন্তু বস্তুটো হ'ল যদি ভাল দিয়ে ভালকে সাপোর্ট করো আর যদি বেয়া দিয়ে তেতিয়া গালি দিও নো প্রবলেম বিন্দাস মানে তেতিয়া গালি দিলে যদি বেয়াটোকো মানে আর ভাল বুলি কয় তেতিয়া কেনেকে মানুহ পরিবর্তন হবে বেয়াটা হতে বেয়া কব লাগে আর ভালটা ভালে কব লাগে চেঞ্জ কৰিব পাৰিব লাগে যদি ভাল কোৱা হয় নহয় পিছত আৰু ইন্টাৰনেশনাল মানে কিবা বেয়াটাকো ভাল কোৱা পিছত মানে কি নিমিলা হৈ যাব পিছত বেয়াটো বেয়া কলেহে মানে আৰু আপগ্ৰেড কৰিব পাৰি খুদৰে ল'ব পাৰি আৰু ভাল হলে মানে আৰু মোটিভেট হ'ব আৰু ভাল কৰিব লাগিব বাস হিটোৱে তো আপোনালোকে বস্তুটো কি সাবস্ক্ৰাইবটো কৰি থব কাৰণ লোকেল মানুহ আমি নহয় এই আৰু কেনেকুৱা লাগিছে ভাল লাগিছে আজি ইয়াতে আমি বিচাৰক হিচাপে আহি একচুৱেলি আমি বিচাৰক কি গোটেই ইমান অডিয়েঞ্চ আছে অডিয়েঞ্চে গমে পাইছে কোনে কিমান ভাল কৰিছে এইটো আটাইতকৈ ডাঙৰ কথা আমি নিয়মত বিচাৰকৰ আসনত বহিব লাগে ইমানখিনি থেংক ইউ মই আছো ধুনীয়াকে আমাৰ কিয়ান বাবুৰ লগত কিয়ান বাবু এইটা মা এইটা জানমনি এইয়া যাই আছো আমি এইয়া চলি আছে ধুনীয়াকে টিকেট দুখন লৈছো এইফালে জানমনি পুৰা ভয় খাই আছে এইয়া উঠিছো জানমনি ইবা কেনেকা কৰে আৰু নে এই আইফালে চা তলো আরে বাবা গো ওরে বাবা করে মা করে তাৰমানে আমাৰ অসমৰ বয়ফ্ৰেণ্ড বিলাকৰ আচলতে ভুল নাই আমাৰ অসমৰ বয়ফ্ৰেণ্ডবোৰে নিজৰ ভৰিত থিয় হওঁতে অসমৰ গাৰ্লফ্ৰেণ্ডবোৰে 2-3টা সন্তানৰ মাকে শুই যায় নিজৰ ভৰিত থিয় হোৱা মানে কি চাকৰি কিন্তু এটা কথা বুজি নাপাওঁ আমাৰ গাৰ্জেন বিলাকক যেতিয়া ল'ৰা ছোৱালীক পঢ়াব লাগে আপোনালোকক লাগে প্ৰাইভেট স্কুল ইংলিছ মিডিয়ামত পঢ়াব যেতিয়া কৰবাত মানে স্কুলত দিবৰ কাৰণে গাড়ী লাগিব প্ৰাইভেট লাগিলে পইচাই যাওক বেটা ভাল হ'ব লাগে ছোৱালী ভাল হ'ব লাগে কিন্তু বিয়া দিয়াৰ সময়ত ছোৱালী কিয় আপোনাৰ আমাৰ চেংৰাবিলাকে
এজনী ছোৱালী গুচি যোৱাৰ কাৰণে কেতিয়া দুখ কৰি থাকিব নালাগে আনকি এজনী গুচি যোৱাৰ দুখত ৰান্ধি থকাতকৈ দুজনী পাৱাৰ আশাত জীয়াই থাকিব লাগে इन्होंने कड़ी तपस्या से अपने आप को इस काबिल बनाया है আৰু এজনীক পাৱাৰ আশাত তাক 50 বাৰ প্ৰপ'জ কৰিব নালাগে আনকি 50 ছোৱালীক এবাৰ প্ৰপ'জ কৰিব লাগে যে কি হৈছে জানা ভাই নিউজটো পালো কিন্তু 18 বছৰীয়া ছোৱালী নাপালে 9 বছৰীয়া দুজনী বিয়া পাতি হ'ব না আধা ভাগে বোলে পাতি লৈলে বিয়া এনেকাতো নহ'ব না তাৰমানে আজিকালি ৰাইজ জন্ম আৰু মৃত্যুটো ভগৱানৰ হাতত থাকিল বিবাহটো আমাৰ বাবাৰ হাতত আহিল হয়নে নহয় বাৰু এইবিলাক বিৰাট ফূৰ্তি পাইছে একেবাৰে পালাইছে কিমানে তাৰ আবিদা দেখাতো তাই ৰূপৱতী চৰিত্ৰতো তাই গুণৱতী বিয়া পাতিহে গম পালো তাই তিনিমহীয়া গৰ্ভৱতী আমাৰ মাজত আছে পুলক নিকাছৰ আৰু এইবিলাক মাছলে ভাই তো সেইকাৰণে বাচ্চারা মন ধৰিব নোৱাৰিল এতিয়া সিঙ্গেল হৈ আছে মোৰ লগত সকলোৱে এবাৰ গুচি যাব আপুনি পাত্তাই নাপাব সেইকাৰণে কৈছিলো ৰিলেশ্যনত নাযাব বন্ধু হয় না তো চেংৰা কেইটা আৰু বৰলা সন্থাৰ কাৰণে গাইছো যিহেতু এইখিনি টাইমত বৰলা সন্থাৰ সভা পাতি আছিলো আচলতে পুৰুষ ছবিটো ৰমেশ কাই গতিকে ৰমেশ কাইক আমি ৰঞ্জক বিচাৰিছো যেনেকে ইমৰান হাছমিয়ে আজিকালি চিনেমাত কিছ নকৰে তেনেকে ৰমেশ কাই কোৱা কথা আজিকালি মিছ নকৰে এটা জোৰকে হাত চাপৰি দিব লাগে আপোনালোকে সকলোৱে ৰমেশ কাই আকৌ এবাৰ জোৰকে চিঞৰিব লাগে ঠিক আছে अरे कहना क्या चाहते हो আজি আমাৰ সামৰণি অনুষ্ঠান আমাৰ পাঁচদিনীয়া অনুষ্ঠানৰ আজি সামৰণি মাৰি আছো কেনেকুৱা অনুভৱ আছে ভাল লাগছে আগলৈ আৰু তুমি যদি আমাৰ ভালকে গান গাব জানে আৰু গান গাব অকণমান ইয়াৰ পাছতে গান আহি আছে এইখন মঞ্চত মই আজি কাগজে সাহস পাইছোঁ একচুৱেলি মোৰ দাদা চাদাদা তেওঁৰ কাৰণে মই আজি এইখন মঞ্চত শুনিবলৈ পাইছোঁ আৰকেএছ নীল চেনেলটো সাবস্ক্রাইব করে দিব আৰু শেয়াৰ কৰিব আৰকেএছ নীলৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ আৰকেএছ নীলৰ চেনেল এটা আছে সেই চেনেলটো আমি সোনকালে আহিব ভিডিঅ' প্লিজ সাবস্ক্ৰাইব চেনেলটোত আহিছে যিহেতু ছাবস্ক্ৰাইব কৰি কিনে যাওক আৰু আৰকেএছ নীল তাকে প্লিজ এইটো চেনেল সাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰকেএছ নীল চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰকেএছ নীল চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আরকেএস নীল চ্যানেলটো সাবস্ক্রাইব করে দিব প্লিজ সাবস্ক্রাইব করে দিব নমস্কাৰ মই দৰ্শন কিলিং আজি আমি বন্ধুক লগ পালোঁ আৰকেএছ নীল বুলি পেলাই এটা ইউটিউব চেনেল আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো সকলোৱে বজাই দিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰি যাব আৰু